আমি কিজনী হেল্ল' চাওঁ চালে ফোন কৰি দিয়া আমি আহি এতিয়া নামঘৰ পাৰ হ'লোহি এতিয়া ক'ত প্ৰথমে যাম প্ৰথমে পুনম বা ঘৰত যাম এখেতেতো চুপচাপ দেখাই দিয়া এইখন থানা আমাৰ জোনাই সদৰ থানা কোন কোন নাচনী হেল্ল' কি নাম তোমাৰ তোমাৰ পুনমবাৰ ঘৰৰ ফুল মই চালা কি ভিডিঅ'হে তুলিছোঁ কি কৰিম এইটো কি চুৰ কৰিছে ন মই কৈ দিম ৰ'ব কি বুলি কৈছিলে নামটো কি কুঞ্জ বুলি কৈছিলে দেই লিগাঙৰ মূল খাদ্য হ'ল পুৰাং আৰু লগতে আদা চাটনি মাছ পিটিকা গাহৰি মাংস পুৰাং আপিন চালাড মাছৰ চাটনি গাহৰি মাংস আৰু এতিয়া মাটিমাহ দিব এতিয়া মাটিমাহ ডাল মূল চব্জি চবকে দিছে এতিয়া উৰ্মিলা বাৰটো ক'ত মাছৰ লগত বনোৱা মাটিমাহ মাছৰ লগত নহয় গাহৰিৰ লগত আমি ঝৰ্ণাৰ ঘৰ পালোগৈ দেই গেট এইটো ঝৰ্ণাৰ মামো বৌ এই আমাৰ ঝৰ্ণা ষ্টাইল মাৰি আছে ধুনীয়াকৈ সাজি কাচি বা ধুনীয়া লাগিছে চাওঁ বেলেগ ধুনীয়া লাগিছে দেই এই ঝৰ্ণাৰ পাকঘৰলৈ আহিলোঁ এইটো আমাৰ ঝৰ্ণাৰ ঘৰৰ দেৱযানী বা আৰম্ভ কৰিলে এইফালে ঝৰ্ণা আৰু এজনী আছে তাই আৰম্ভ কৰাই নাই এয়া আমাৰ যাম আমি ওলালোঁ এতিয়া ঝৰ্ণাৰ ঘৰৰ পৰা মই আৰু ভণ্টি আহিছোঁ পূৰা ৰ'দ দিছে আজি দেই বতৰো সহায় কৰি দিছে নহ'লে বৰষুণত ওলাব নোৱাৰিলোঁ হয় মোৰ ষ্টেণ্ডডাল অকণমান ঢিলা হৈছে হেমা মাহী ঘৰলৈ যাওঁ তাৰপিছত ঘৰে ঘৰে যাওঁগৈ আৰু এই চাহ দেখিছে নাই ভিডিঅ' মোৰ চাহ এইটো ভণ্টিৰ চাহ এনেকুৱা ৰ'দ দিছে মানে প্ৰখৰ ৰ'দ হেমা মাহী ঘৰলৈ গৈ আছোঁ নেপাওঁ এয়া আমি এতিয়া কাননগুৰি পালোগৈ ব্লক অফিচ এইটো আমাৰ জোনাই ব্লক অফিচ এইটো পূৰাকৈ দেখাব নোৱাৰোঁ এতিয়া অকণমান ওলাইছে আজি পূৰা লিগাং বুলি বন্ধ স্থানীয় বন্ধ ঘোষণা দোকান পোহাৰ পূৰা আজি দোকান পোহাৰ বন্ধ মাহী ইফালে আমি পুৰাং আৰু আপং নাখাওঁ কোৱাৰ কাৰণে চাহ দিলে মানে বেছি খাব নোৱাৰোঁ যে সেইকাৰণে আমি চাহ খাওঁ খাওঁ আৰু এই ঝৰ্ণাই আপংটো খাই ভাল নাপালে ইয়াত চাহ আপং দিছে এই হ'লো আলোচনাত ব্যস্ত নাচিব নাজানে বুলি এপাক নাচি দিব কৈছিলে কোনো নাজানে নাচিবলৈ সি এতিয়া কৈ আছে নাচিবই নাজানো নাচিবই নাজানো বিশেষকৈ এইজনী নাচিব নাজানে এওঁতো নাজানে আৰু চুপ ভেকুলী এওঁ নাজানে এওঁ মণিপুৰী ছোৱালী কিন্তু কি ধুনীয়া কথা ল'লে এইটোহে মেইন গান গুমৰাগ যা
Senang suruh pakai. Aku mau kin mau suruh alih kamu nak pakai. Request pakai. Ada mau tak mau tak tu এনেকুৱা এইটো কি কয় একেবাৰে তলৰটো মাৰাম এইটো পৰাব ৰাপ্ত ৰাবদুম কুম্বাং কুমাৰী বাৰ ঘৰত বেছি নাখাওঁ কৈছোঁ অকল অকণমান চব্জি আৰু এইটো আপং চাই আপং পৰ আপং খাই লওঁ দেই আমি কুমাৰী বাৰ ঘৰৰ পৰা ওলালোঁ এয়া পঠালি ন ধুনীয়া লাগিছে তোৰ কাপোৰযোৰ আমি যাবগৈ ওলাইছোঁ এতিয়া হেমা মাহীক ক'লোঁ ক'ত গ'ল তাকে এয়া মোক ঝৰ্ণাই এতিয়া ঘৰলৈ থ'বলৈ গৈছে তাৰ স্কুটি পিছফালে বহি দিলোঁ এইবোৰ চব দোকান পোহাৰ বন্ধ আজি বন্ধু বান্ধৱীসকল এইবাৰ মই লিগাং এনেকৈ বাহঁতৰ লগত আৰু বান্ধৱী কেইজনীৰ সৈতে ফুৰিলোঁ আৰু এইবাৰ মই এটা কথা গম পালোঁ যে চাংঘৰৰ জুহালৰ সৈতে জড়িত এটা কথা সেইটো হ'ল জুহালৰ অংশটোক কোৱা হয় মাৰাম তাৰ ওপৰৰ ধোঁৱা চাংটোক কোৱা হয় পৰাব 2 নম্বৰ চাংটোক কোৱা হয় ৰাপ্তে আৰু একেবাৰে ওপৰৰ ধোঁৱা চাংটোক কোৱা হয় কুম্বাং যদিও এইটো সৰু কথা তথাপিও মই এইবাৰ প্ৰথম গম পালোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই নিশ্চয় এই কথাটো জানি অকণমান হ'লেও উপকৃত হ'ব আজিলৈ আহোঁ নমস্কাৰ শুভৰাত্ৰি